Hello students, welcome to my YouTube channel SSP Tuition Center. আজি আমি ডিসকাস কৰিব লৈছো ক্লাস 10ৰ সোশিয়াল সায়েন্স সাবজেক্টটো। এই সোশিয়াল সায়েন্স সাবজেক্টত থকা অৰ্থনৈতিক বিজ্ঞান কিতাপটোৰ দ্বিতীয় চেপ্টাৰ অৰ্থনৈতিক উন্নয়ন পাঠটোৰ পৰা কিছুমান আমি ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আজি আমি ডিসকাস কৰিম। এই অৰ্থনীতি বিজ্ঞানৰ যেটো কিতাপ আছে সেই কিতাপৰ ফাৰ্স্ট চেপ্টাৰ অলৰেডি আমি MCQ ডিসকাস কৰিছো, তোমালোকে চাব পাৰিবা। এই ভিডিওটো মই এই ভিডিওটো ডিসক্ৰিপশন দি দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। এই অৰ্থনৈতিক উন্নয়ন পাঠটো যেটো অৰ্থনৈতিক বিজ্ঞানত আছে, এই পাঠটোৰ পৰা 5 মাৰ্ক কোৱেশ্চন আহিব। প্ৰতিটো কোৱেশ্চন 1 মাৰ্কৰ কৈ আহিব। MCQ কোৱেশ্চন থাকিব আৰু BS টাইপ কোৱেশ্চন থাকিব। ইয়াত বোর্ড কোৱেশ্চন নাথাকে, অনলি খালি শর্ট কোৱেশ্চন থাকিব 5 মাৰ্কৰ। এই পাঠটোত কিমান আছে? 5 মাৰ্ক আছে। আমাৰ যেটো ব্লুপ্ৰিন্ট আছিল, ব্লুপ্ৰিন্ট সেবাৰ দিছে, হেইটো তোমালোকে চাব পাৰিবা যে এইটো পাঠৰ পৰা 5 মাৰ্ক আহিব। প্ৰতিটো কোৱেশ্চনৰ 1 মাৰ্ক কৈ আহিব। তেনেহলে আহক আজি আমি ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্স্ট কোৱেশ্চন নম্বৰ 1, চাহ সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নহলেও বৃদ্ধি হ'ব পাৰে। কোৱেশ্চন নম্বৰ 1ত কি কৈছে যে চাহ সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নহলেও বৃদ্ধি হ'ব পাৰে। অপশন ক দি আছে উৎপাদন, অপশন খ দি আছে জনমূৰি আয়, অপশন গ দি আছে জাতীয় আয় আৰু অপশন ঘ দি আছে উন্নয়ন। ইয়াৰে রাইট আনসার হল অপশন নম্বৰ গ জাতীয় আয়। কি কোৱেশ্চনে কি কৈছে 1 নম্বৰ কোৱেশ্চনত যে চাহ সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নহলেও বৃদ্ধি হ'ব পাৰে কি জাতীয় আয়। জাতীয় আয় কি হ'ব পাৰে? বৃদ্ধি হ'ব। নেক্সট কোৱেশ্চন নম্বৰ 2, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়। কি কৈছিল কোৱেশ্চন নম্বৰ 2 কি কৈছে যে প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়। তাৰ মানে কি কৈছিল প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কিমান চনত প্ৰকাশ কৰা হয়? অপশন ক দি আছে 1990 চনত, অপশন খ দি আছে 1995 চনত, অপশন গ দি আছে 2001 চনত আৰু অপশন ঘ দি আছে 2010 চনত। ইয়াৰে রাইট আনসার হল অপশন নম্বৰ ক 1990 চনত। 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। নেক্সট কোৱেশ্চন নম্বৰ 3, কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা, মানৱ উন্নয়নৰ মধ্যবিন্দু হল। কোৱেশ্চন নম্বৰ 3 কি কৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু হল। অপশন ক দি আছে ব্যক্তি, অপশন নম্বৰ খ দি আছে অধ্যক্ষ, অপশন নম্বৰ গ দি আছে জনসাধাৰণ আৰু অপশন নম্বৰ ঘ দি আছে স্বাস্থ্য সেৱা। ইয়াৰে রাইট আনসার হল অপশন নম্বৰ গ জনসাধারণ। জনসাধারণ হল মানৱ উন্নয়নৰ মধ্যবিন্দু। তোমালোকে বুজি পালা যে মানৱ উন্নয়নৰ মধ্যবিন্দু হল জনসাধারণ। নেক্সট কোৱেশ্চন নম্বৰ 4, তলৰ কোনটো উপাদান সমষ্টিগত পছন্দৰ ভিতৰত নপৰে? কি কৈছে কোৱেশ্চন নম্বৰ 4ত কি কৈছে চোৱা, তলৰ কোনটো উপাদান সমষ্টিগত পছন্দৰ ভিতৰত নপৰে? অপশন ক দি আছে অৰ্থনৈতিক, অপশন খ দি আছে সামাজিক, অপশন নম্বৰ গ দি আছে ৰাজনৈতিক আৰু অপশন নম্বৰ ঘ দি আছে ধৰ্মীয়। ইয়াৰে রাইট আনসার হল অপশন নম্বৰ ঘ ধৰ্মীয়। ধৰ্মীয় কি হৈছে উপাদান সমষ্টিগত পছন্দৰ ভিতৰত নপৰে। নেক্সট কোৱেশ্চন নম্বৰ 5, আমাৰ দেশৰ পৰিকল্পনা যুগত কৰা হয়। কোৱেশ্চন নম্বৰ 5ত কি কৈছে চোৱা যে আমাৰ দেশৰ পৰিকল্পনা যুগত কৰা হয়। তাৰ মানে কি হৈছে আমাৰ দেশৰ পৰিকল্পনা কিমান বছৰ মূৰত কি যুগত কৰা হয়? অপশন নম্বৰ ক দি আছে 5 বছৰৰ মূৰত,
অপশ্যন নম্বৰ খত দি আছে 4 বছৰৰ মূৰত, অপশ্যন নম্বৰ গত দি আছে 10 বছৰৰ মূৰত আৰু অপশ্যন নম্বৰ ঘত দি আছে 6 বছৰৰ মূৰত। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ ক 5 বছৰৰ মূৰত। 5 বছৰৰ মূৰত আমাৰ দেশৰ পৰিকল্পনা যুগত কৰা হয়। তোমালোকে এই যে যিটো কিতাপ আছে ইকনমিক্স কিতাপ যিটো আছে, অৰ্থনীতি বিজ্ঞান যিটো কিতাপ আছে, তোমালোকে তাৰ পৰা চাই ল'বা, টেবুলখন তাৰ পৰা চাই ল'ব পাৰিবা যে প্ৰথম কি আছিল পৰিকল্পনা কিমান চনত হৈছিল। প্ৰথম পৰিকল্পনা আমাৰ কি হৈছিল 1 এপ্ৰিল 1951 চনত পৰা 1956 চনৰ 31 মাৰ্চলৈ হৈছিল। সেই টেবুলখন তোমালোকে ভালদৰে চাব পাৰিবা, তাৰ পৰা কোৱেশ্চন আহি থাকে আৰু ইয়াৰ পৰা কোৱেশ্চন নিশ্চয় আহিব। তোমালোকে সেই টেবুলখন ভালদৰে চাব পাৰিবা। সেইটো কিতাপত আছে 41 পেজত আছে সেইটো টেবুল, তোমালোকে তাৰ পৰা চাব পাৰিবা। নেক্সট কোৱেশ্চন নম্বৰ 6, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্ত হ'ব। কি কৈছিল যে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অন্ত হ'ব মানে শেষ হ'ব, কিমান চনত শেষ হ'ব? অপশ্যন নম্বৰ কত দি আছে 2017 চনৰ 7 জানুৱাৰী, অপশ্যন নম্বৰ খত দি আছে 2017 চনৰ 1 ফেব্ৰুৱাৰী, অপশ্যন নম্বৰ গত দি আছে 2017 চনৰ 1 এপ্ৰিল আৰু অপশ্যন নম্বৰ ঘত দি আছে 2017 চনৰ 31 মাৰ্চ। ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ঘ 2017 চনৰ 31 মাৰ্চ। কি আছে 2017 চনৰ 31 মাৰ্চত কি হ'ব দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্ত হ'ব বা অন্ত পৰিব। নেক্সট কোৱেশ্চন নম্বৰ 7, 2014 চনত নতুন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে। কি কৈছিল অপশ্যন নম্বৰ 7, কোৱেশ্চন নম্বৰ 7ত কি কৈছে চোৱা, কোৱেশ্চনটো কি কৈছে যে 2014 চনত নতুন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে। 2014 চনত কি কৰিছে নতুন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে। অপশ্যন নম্বৰ কত দি আছে শিক্ষা আয়োগ গঠন কৰিছে, অপশ্যন নম্বৰ খত দি আছে UNDP আয়োগ, অপশ্যন নম্বৰ গত দি আছে নীতি আয়োগ আৰু অপশ্যন নম্বৰ ঘত দি আছে নীতি নিৰ্ধাৰণ আয়োগ। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ গ নীতি আয়োগ। নীতি আয়োগ 2014 চনত নতুন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে। তোমালোকে সেই কি আছে নীতি আয়োগ যেটো আমাৰ আছে আয়োগ, সেই এইটো ভালদৰে চাব পাৰিবা যে কিমান চনত গঠন কৰিছে আৰু কি কাৰণে আমাৰ নীতি আয়োগটো গঠন হ'ল, কোনটোৰ পৰিৱৰ্তে আমাৰ নীতি আয়োগ আহিল, সেইটো তোমালোকে ভালদৰে চাব পাৰিবা। পেজ নম্বৰ আছিল আমাৰ অৰ্থনীতি বিজ্ঞান যিটো কিতাপ আছে অৰ্থনৈতিক উন্নয়ন পাঠ্যত যে 42 নম্বৰ পেজ আছে, তাৰ পৰা তোমালোকে ভালদৰে চাব পাৰিবা। নীতি আয়োগ তাক দিয়ে আছে যে ভালদৰে দিয়ে আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। নেক্সট কোৱেশ্চন নম্বৰ 8, পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন হয়। কোৱেশ্চন নম্বৰ 8ত কি কৈছে চোৱা, পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন হয়। তাৰমানে কৈছে কোৱেশ্চনত কৈছে যে পৰিকল্পনা যেতিয়া পৰিকল্পনা 1951 চনৰ পৰা পৰিকল্পনা আয়োগ আছিল, তাৰ পৰা তাৰ ঠাইত আৰু কি আছে নীতি আয়োগ কি কৰা হৈছিল গঠন কৰা হৈছিল। সেইটো কিমান চনত গঠন কৰা হৈছিল? অপশ্যন নম্বৰ কত দি আছে 2015 চনৰ 7 জানুৱাৰী, অপশ্যন নম্বৰ খত দি আছে 2016 চনৰ 7 জানুৱাৰী, অপশ্যন নম্বৰ গত দি আছে 2014 চনৰ 31 মাৰ্চ আৰু অপশ্যন নম্বৰ ঘত দি আছে 2013 চনৰ 1 এপ্ৰিলত। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ ক 2015 চনৰ 7 জানুৱাৰীত। 2015 চনৰ 1 জানুৱাৰী কি কৰা হৈছিল পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চন নম্বৰ 9, নীতি আয়োগৰ অধ্যক্ষ হ'ল। তোমালোকে চোৱা এই নীতি আয়োগৰ পৰা কিমান কোৱেশ্চন আমাৰ বাহিৰ হৈ ওলায়, সেইকাৰণে তোমালোকে নীতি আয়োগটো ভালদৰে চাই ল'বা। কিতাপত আছে ভালদৰে দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা। সেই পেজ নম্বৰ মই কৈ দি আছোঁ 42 পেজ নম্বৰ হয় নীতি আয়োগ যিটো আয়োগ আছে, সেইটো তোমালোকে তাৰ পৰা যে অৰ্থনৈতিক বিজ্ঞান যিটো কিতাপ আছে অৰ্থনৈতিক উন্নয়ন পাঠ্যত
তোমালোকে 42 পেজ আছে তাৰ পৰা ভালদৰে চাই ল'ব পাৰিবা। কি কৈছিল কুৱেশ্যন নম্বৰ 9ত চোৱা, নীতি আয়োগৰ অধ্যক্ষ হ'ল। অপশ্যন নম্বৰ ক দিছে ৰাষ্ট্ৰপতি, অপশ্যন নম্বৰ খ দি আছে মুখ্যমন্ত্ৰী, অপশ্যন নম্বৰ গ দি আছে ৰাজ্যপাল আৰু অপশ্যন নম্বৰ ঘ দি আছে প্ৰধানমন্ত্ৰী। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ ঘ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 10, ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চোৱা, ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে। কুৱেশ্যন নম্বৰ ক দি আছে সামাজিক ব্যৱস্থা, অপশ্যন নম্বৰ খ দি আছে ব্যক্তিকেন্দ্ৰিক ব্যৱস্থা, অপশ্যন নম্বৰ গ দি আছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা আৰু অপশ্যন নম্বৰ ঘ দি আছে ৰাজহুৱা ব্যৱস্থা। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ গ মিশ্ৰিত আৰ্থিক ব্যৱস্থা। মিশ্ৰিত আৰ্থিক ব্যৱস্থা হ'ল ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা। নেক্সট কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ত চোৱা কি কৈছে, 1965 চনত ভাৰতৰ সৈতে যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 11ত কি কৈছে চোৱা, যে 1965 চনত ভাৰতৰ সৈতে যুদ্ধ হৈছিল। অপশ্যন নম্বৰ ক দি চীন দেশৰ, অপশ্যন নম্বৰ খ দি আছে পাকিস্তানৰ, অপশ্যন নম্বৰ গ দি আছে বাংলাদেশৰ আৰু অপশ্যন নম্বৰ ঘ দি আছে নেপালৰ। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ খ পাকিস্তানৰ। 1965 চনত ভাৰতৰ সৈতে যুদ্ধ হৈছিল পাকিস্তানৰ, বা পাকিস্তানৰ সৈতে যুদ্ধ হৈছিল, ভাৰতৰ সৈতে যুদ্ধ হৈছিল কিমান চনত? 1965 চনত। নেক্সট কুৱেশ্যন নম্বৰ 12, সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা ৰাজ্য দুখন হ'ল। কুৱেশ্যন নম্বৰ 12ত কি কৈছে চোৱা, যে সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা ৰাজ্য দুখন হ'ল। অপশ্যন নম্বৰ ক দি আছে পাঞ্জাৱ হাৰিয়ানা, অপশ্যন নম্বৰ খ দি আছে অসম হাৰিয়ানা, অপশ্যন নম্বৰ গ দি আছে পাঞ্জাৱ অসম আৰু অপশ্যন নম্বৰ ঘ দি আছে অসম মেঘালয়। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ ক পাঞ্জাৱ হাৰিয়ানা। কি আছিল, যে সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা ৰাজ্য দুখন হৈছে কি? পাঞ্জাৱ আৰু কি হাৰিয়ানা। নেক্সট কুৱেশ্যন নম্বৰ 13, 1990 চনলৈকে ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ সংখ্যা। কি কৈছিল? 1990 চনলৈকে ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ সংখ্যা। অপশ্যন নম্বৰ ক দি আছে 239টা, অপশ্যন নম্বৰ খ দি আছে 241টা, অপশ্যন নম্বৰ গ দি আছে 242টা আৰু অপশ্যন নম্বৰ ঘ দি আছে 244টা। ইয়াৰে ৰাইট এনচাৰ হ'ল 244টা। 1990 চনলৈকে ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ সংখ্যা হৈছে 244টা। নেক্সট কুৱেশ্যন নম্বৰ 14, 2013 চন পৰা 14 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল। 2013-14 চনত কি আছিল? 2013 আৰু 14 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল। অপশ্যন নম্বৰ ক দি আছে 7.2%, অপশ্যন নম্বৰ খ দি আছে 9.3%, অপশ্যন নম্বৰ গ দি আছে 12% আৰু অপশ্যন নম্বৰ ঘ দি আছে 25.2%। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ ক 7.2%। কি কয় 2013 আৰু 14 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 7.2%, 7.2%। নেক্সট কুৱেশ্যন নম্বৰ 15, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল। অপশ্যন নম্বৰ 15ত কি কৈছে? দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল। অপশ্যন নম্বৰ ক দি আছে নৈতিক সংস্কাৰ, অৰ্থনৈতিক সংস্কাৰ, অপশ্যন নম্বৰ গ দি আছে উদাৰীকৰণ, অপশ্যন নম্বৰ ঘ দি আছে বৈদেশিক মুদ্ৰা আৰু অপশ্যন নম্বৰ ঘ দি আছে সংকীৰ্ণ মনোভাৱ। ইয়াৰে ৰাইট এনচাৰ হ'ল অপশ্যন নম্বৰ খ উদাৰীকৰণ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ হ'ল উদাৰীকৰণ। নেক্সট কুৱেশ্যন নম্বৰ 16, মুদ্ৰাৰ বজাৰৰ সমষ্টিয়ে হ'ল। কুৱেশ্যন নম্বৰ 16ত কি কৈছে চোৱা, মুদ্ৰাৰ বজাৰৰ সমষ্টিয়ে হ'ল। অপশ্যন নম্বৰ ক দিছে উদ্যোগ খণ্ড, অপশ্যন নম্বৰ খ
খ দি আছে ৰাজহুৱা খণ্ড, অপশ্যন নম্বৰ গ দি আছে বিত্তীয় খণ্ড আৰু অপশ্যন নম্বৰ ঘ দি আছে মিশ্ৰ অৰ্থনীতি। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ গ বিত্তীয় খণ্ড। কি কৈছিল? বিত্তীয় খণ্ড হ'ল মুদ্ৰাৰ বাজাৰৰ সমষ্টি। নেক্সট কোশ্চেন নম্বৰ কোশ্চেন নম্বৰ 17, নতুন ঔদ্যোগিক নীতি গ্ৰহণ কৰা হয়। কোশ্চেন নম্বৰ 17 কি কৈছে চোৱা, নতুন ঔদ্যোগিক নীতি গ্ৰহণ কৰা হয়। অপশ্যন নম্বৰ ক দি আছে 1950 চনত, অপশ্যন নম্বৰ খ দি আছে 1965 চনত, অপশ্যন নম্বৰ গ দি আছে 1985 চনত আৰু অপশ্যন নম্বৰ ঘ দি আছে 1991 চনত। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ ঘ 1991 চনত। 1991 চনত নতুন ঔদ্যোগিক নীতি গ্ৰহণ কৰা হয়। নেক্সট কোশ্চেন নম্বৰ 18, ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হ'ল। চোৱা কোশ্চেন নম্বৰ 18 কি কৈছে, ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হ'ল। অপশ্যন ক দি আছে নিৰ্বিনিয়োজন নীতি, অপশ্যন নম্বৰ খ দি আছে ঔদ্যোগিক নীতি, অপশ্যন নম্বৰ গ দি আছে বিনিয়োগ নীতি আৰু অপশ্যন নম্বৰ ঘ দি আছে উদাৰীকৰণ নীতি। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ ক নিৰ্বিনিয়োজন নীতি। নেক্সট কোশ্চেন নম্বৰ 19, জলবায়ু পৰিৱৰ্তনৰ বাবে আমি ৰক্ষা কৰিব লাগিব। কোশ্চেন নম্বৰ 19 কি কৈছে চোৱা, জলবায়ুৰ পৰিৱৰ্তনৰ বাবে আমি ৰক্ষা কৰিব লাগিব। অপশ্যন নম্বৰ ক দিছে কৃষি খণ্ডৰ উন্নয়ন, অপশ্যন নম্বৰ খ দি আছে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি, অপশ্যন নম্বৰ গ দিছে বৃক্ষৰোপণ কৰি আৰু অপশ্যন নম্বৰ ঘ দিছে দক্ষতা বৃদ্ধি কৰি। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ খ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি। জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি আমি কি কৰিব পাৰোঁ, জলবায়ু পৰিৱৰ্তনৰ বাবে আমি জলবায়ু পৰিৱৰ্তন আমি কি কৰিব পাৰি, ৰক্ষা কৰিব পাৰিম। নেক্সট কোশ্চেন নম্বৰ 20, এই 20 কোশ্চেনটোৱে হ'ল আমাৰ আজিৰ ভিডিঅ'টোৰ লাষ্ট কোশ্চেন। তেনেহ'লে চোৱা 20 কোশ্চেন নম্বৰ 20 কি কৈছে, চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে। কোশ্চেন নম্বৰ 20 কি কৈছে, চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে। অপশ্যন নম্বৰ ক দিছে জনমূৰি আয় বৃদ্ধি, অপশ্যন নম্বৰ খ দি আছে দৰিদ্ৰতা হ্ৰাস, অপশ্যন নম্বৰ গ দি আছে সুপ্ৰশাসন আৰু অপশ্যন নম্বৰ ঘ দি আছে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। ইয়াৰে ৰাইট এনসাৰ হ'ল অপশ্যন নম্বৰ ঘ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। কি আছিল যে চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। এই 20টা আজি আমাৰ এই পাৰ্টৰ MCQ কোশ্চেন আছিল। এইবিলাক কোশ্চেন ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকে এই কোশ্চেনবিলাক ভালদৰে চাই তোমালোকে নোট কৰি ল'বা, ভালদৰে পঢ়িবা, চাবা। এইবিলাকে পৰীক্ষাত কিছু এটা না দুটা আহি থাকিব। তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দবাবা, কাৰণ যেতিয়া মই নতুন ভিডিঅ' আপলোড দিম লগে লগে তোমালোকে নটিফিকেশ্যন পাই যাবা। বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ কি কৰে, উৎসাহ যোগায়। সেইকাৰণে তোমালোকে কমেণ্ট কৰিবা। আৰু এই ছ'চিয়েল সায়েন্সৰ বিভিন্ন পাৰ্টৰ আমি অলৰেডি কি কৰিছোঁ, MCQ কোশ্চেন ডিছকাছ কৰিছোঁ। তোমালোকে এই চেনেলতে পাই যাবা। সেইবিলাকৰ ভিডিঅ' মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত কি দিম, লিংক দি দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। তেনেহ'লে আজিৰ ভিডিঅ' আমি ইয়াতেই সামৰি মাৰিলোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে।